নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আজি মই কোনো ধৰণৰ ভিডিঅ' লৈ অহা নাই। আজি কেইকপিমান ফটো আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে। আজিকালি ভিডিঅ' বনাবলৈও মন নাযায়, একোৱেই কৰিবলৈ মন নোযোৱা নিচিনা হৈছে। জীৱনটো বৰ বিৰক্তি লগা নিচিনা হৈছে। কোনফালে গৈ আছোঁ, কোনফালে গতি কৰি আছোঁ জীৱনে আমাৰ একো ক'ব পৰা নাই। জীৱনত বহুত পাইছোঁ, বহুত হেৰুৱাইছোঁ। তাৰ মাজতে গতি কৰি গৈ আছে, নাজানো আৰু কিমান দিনলৈকে এই জীৱনটো গতি কৰিব। মনৰ ভিতৰত বহুতো কথাই গুজৰি আছে, কাকো প্ৰকাশ কৰিবও নোৱাৰোঁ, মন নাযায়। কাৰোবাৰ আগত যেন মই নিজৰ দুখখিনি প্ৰকাশ কৰিম, একোৱেই মন নাযায়। নিজৰ সমস্ত দুখ মনৰ মাজত লৈ পেলাই জীয়াই আছোঁ। বহুত কথা কাকো ক'ব নোৱাৰোঁ, খুলি ক'বলৈ মন নাযায় কথাবিলাক। আৰু সেই খুলি নোকোৱা কথাখিনি কি হ'বগৈ জীৱনত একো ক'ব নোৱাৰোঁ। যিসমূহ পাব লগা আছিলে হয়তো ভগৱানে ইতিমধ্যে দিছেই, আৰু কি পাম কি নাপাম সেয়াও নাজানো। কথাও ভালদৰে ক'ব নাজানো, ভিডিঅ'ও ভালদৰে বনাব নাজানো, মনো নোযোৱা হ'ল। আপোনালোকেও মৰম দিছে ভিডিঅ'বিলাকত, নাই দিয়া বুলিও নকওঁ। তথাপি আজিকালি দেখোন একোৱেই মন নোযোৱা হৈছেগৈ। এয়া কিছুমান ফটো যিসমূহ মোৰ সম্পূৰ্ণ এটা বছৰ, তাৰে এখন ফটো মই আপোনালোকৰ আগত লগাই দিছোঁ। ভিডিঅ' বনোৱাই নাই আচলতে, বহুত দিন মই শ্বুটেই কৰা নাই, সেইটো কাৰণে ভিডিঅ' দিয়াও নাই আৰু দিবলৈও মন নোযোৱা হৈছে। ভিউজো নহা হ'ল। গতিকে সদায় যে একেটা বস্তু থাকিব সেইটোতো কথা নহয় ন, কেতিয়াবা ভিউজ আহিব। মানুহৰ জীৱনটো দুদিনীয়া, আমি দুদিনৰহে আলহী এইখন পৃথিৱীৰ। কোন কেতিয়া কোনদিনা ক'লৈ গতি কৰিম কোনেও ক'ব নোৱাৰোঁ। মাথো ভাবোঁ যদি কেতিয়াবা পৃথিৱীৰ পৰা নিঃশেষ হৈ যাওঁ, ছোৱালীজনীৰ কি হ'ব। বেলেগ একো চিন্তা ভাৱনা নাই, কি হৈছে কিয় হৈছে একো নাজানো। খালি মানুহৰ লগত মিলিবলৈও বৰ্তমান মোৰ একেবাৰে মন নোযোৱা হৈছেগৈ। কাৰো লগত যেন মিলিবলৈ মন নাযায় মোৰ, বা কাৰো লগত কথা পাতিবলৈ মন নাযায়। মনৰ মাজতে নিজৰ লগতে থাকিবলৈ মন যায়, নিজৰ লগতে কথা পাতিব মন যায়। সেনেকুৱা এটা পৰিস্থিতি কিয় হৈছে মই একো ক'ব পৰা নাই। আৰু এইখিনি কথা ক'বলৈকে মই এই ফটো দি পেলাই এটা ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। এনেকুৱাও নহয় যে মোৰ জীৱনত কোনোৱেই নাই, সকলো আছে মোৰ জীৱনত। মোৰ ছোৱালীজনী আছে, মোৰ মানুহজন আছে, মোৰ মা, সকলো আছে। তথাপিও কিছুমান কথা যেন কাকোৱে ক'ব নোৱাৰোঁ। কেতিয়াবা আপোনালোকৰ লগতো তেনেকুৱা হয় নেকি বাৰু? মোৰ এতিয়া যিটো অৱস্থা হৈছে আপোনালোকৰ লগতো তেনেকুৱা হয় নেকি? অকণমান মোৰ লগত কমেণ্ট কৰি পেলাই জনাবচোন। বৰ নিজৰ মাজতে গুজৰি কিবা হৈ আছোঁ, মানে বুজাব নোৱাৰা এটা অনুভৱ। আকৌ এনেকুৱা এচাম মানুহো আছে, যদি মই নিজৰ কথাবিলাক তেওঁলোকৰ আগত শ্বেয়াৰ কৰোঁ, তেওঁলোকে আকৌ বেলেগ কিছুমান ফাইদাহে উঠায়। তাৰমানে তেওঁ গৈ আমুকক ক'ব, আমুকে আমুকক ক'ব, সেনেকুৱা কিছুমান কথাও শুনিবলৈ পাইছিলোঁ। এতিয়া বাৰু নহয়, আগৰ কথা কৈছোঁ, আগতে শুনিবলৈ পাওঁ। গতিকে মনৰ কথাবোৰ কাৰো আগতে ক'ব নোৱাৰি। কাৰোবাৰ আগত ক'লেতো তেওঁ ফাইদাহে উঠাব। গতিকে কাকনো কি ক'ম, নিজৰ মাজতেইতো ৰাখি কোনোবা দিনা কি হয় কি নহয়। আমি মানুহ, আমাৰ বহুত বেছি দুখ বেজাৰ মনত থাকে। সেই কথাবোৰ কাকো ক'ব নোৱাৰি। কিছুমান মানুহ হঠাতে নিঃশেষ হৈ যায়। ময়ো তেনেকুৱাই বিধৰ। কথাবিলাক ভালদৰে খুলি ক'ব নাজানো বা নোৱাৰোঁ কাকো। আপোনালোকৰো হয় যদি মোৰ লগত শ্বেয়াৰ কৰিব দেই।